আমার এতু সাইডে নাই খুড়া আমার এতু সাইডে আছে ফেসবুকত কথা বলে বলা নয় নয় ফেসবুকে নয় চ্যানেল দিম রাইজি ভাই খেলা ঠেলে আছি ইলেকট্রন দিছি কিন্তু আজি এক গেছি গা অসুবিধা সেইখান খুলি দিবা লাগে যদি খুলি দিবা আৰি মই এই দিকটা চলালে মিষ্টারক লাগাল পারলো মানে কি কিনছি এগুলা জোতা কিনছি নাকি কালি এটা চালো মই 200 পাইজা এতিয়া বাজা মোৰ কি হৈছে না সিদিনা আমি যে মেৰকুচিত চালো চব সিয়া তাত দোকান যাইছিলো আগবাৰ 2 বেচ 6 কেজি পইচা নাই গেছি 2 বেচ 6 কেজি পাৰ হৈ গেছি সেইখন চব বোলে আগতে সেইখানে 2 বেচ 6 কেজি আৰু হেল্ল' দোস্ত ৱেলকাম টু মাই চেনেল নে আজি ৰবিবাৰ আমি তাৰমানে আনবা গৈছিলোঁ বৰমাৰ বাজাৰত আলু আনবা গৈছিলোঁ মানে আজি আলু ৰুম আলু কিনকে ৰুই এটা ব্লগ দিম মানে আলু আমাৰ কিনকে খেতি কৰে মানে ৰাজচাই কালি ৰাতি নলবাৰীতে থাকিলোঁ থাকি পুৱা ঘৰত আহি মানে গালি খালোঁ মানে আলু আনবা যায় এইটো আলু কিনি নেদাৰ হয় খং কৰি বহি আছিল এতিয়া মানে অলপ শান্তি আলু ৰুৱে নে আলু সোনকালে আহে আৰু বাজাৰত মই সোনকাল নাহা আৰু খং কৰিছে এই গতিকে তাৰপিছত আৰু এতিয়া বৰমাৰ বাজাৰত আহিলোঁ বাজাৰত আলু চালু কিনিলোঁ আলু কিনি গাড়ীত দিলোঁ দি এতিয়া মানে যাই আছোঁ যাই থাকাতে ব্লগটো আৰম্ভ কৰিলোঁ মানে মস্ত গৰম একদম গাছা কেম্বা লাগি গৈছে এতিয়া যাই অলপমান ৰেষ্ট লৈ আলু ৰুম আমি আলু ৰুবা না নাই এই ৰ'দত আলু ৰুব লাগিব কিয়া আলু ৰুব লাগিব কিহৰ কাৰণে এই ৰ'দত নাংগে অলপ মানে ৰেষ্ট লৈ পিছত ৰুই আছোঁ চাই থাকিব ভিডিঅ'টো গাইছ মানে বৰমাৰ পৰা আহি আলুখিনি থৈ অলপ গা চা ধুলোঁ গা ধুই কিন্তু ভাবিলোঁ ভাটিবেলা অলপ আলুকেইটা ৰোৱাত দেউতাক অলপ সহায় কৰি দিম আৰু কেইটামান কাম কৰা মানুহ অহা কথা আছিল কিন্তু অহা নহ'ল দেউতা আকলাই ৰুই ফেলাক শাক দিলেও মানে আকলাই কৰে দেউতাই এতিয়া এই বাতিকেইটা কাঢ়ি দি এটা আলু দিছে আৰু আলু দিলে এটা গাইছ বস্তু দিবা লাগে সেইটো বস্তু মই দেখাই আছোঁ বিশেষ বস্তু এটা দিবা লাগে আলু ৰুলি এইটো দেখছি না এইটো এই কি জানে না কোনোবাই এইটো মানে অৰ্গেনিক বস্তুটো কেমিকেল নহয় কোনো ধৰণৰ কেমিকেল নহয় এইটো মানে এইটো বস্তু কেমিকেল নহয় এই বস্তুটো দেখাই আছোঁ এইটো হ'ল খৈলাৰ গুড়া খৈলা মানে আমাৰ যিটো বেহাৰ পেল্লি খৈলা লয় সেই খৈলাটো এনেকৈ গুড়া কৰি এই বাতি এনেকৈ দিবা লাগে এনেকৈ বাতি দিয়া যায় এনেকৈ মানে বাতিত দিয়া যায় এই বাতিত দিলে কি হয় আলুকেইটা যেতিয়া আলুটো ডাঙৰ হ'লে যোনটো আমি মানে আলুৰ প্ৰডাক্ট পাম সেই আলুটো চাফা হয় মানে পৰিষ্কাৰ হয় মানে পোকা লাগে এইটো দিলেও পোকা লাগে কিন্তু আলুৰ যোনটো বাকালটো থাকে সেইটো মানে চাফা হয় বাইচটো মানে চিকচিকা হয় আলুকেইটা আৰু কি হয় মাটিটো যেতিয়া জাপি দিব আলুৰ ওপৰত এনেকৈ দহ চাইডৰ পৰা জাপি দিয়ে না যোনে আলুৰ খেতি কৰে বা দেখছি জানে মানে জাপি দিলে কি হয় সেই যিটো খৈলাটো থাকিলে মাটিটো অলপমান কোমল কৰি ৰাখে তেতিয়া মানে দবাগৰ পৰা মাটি দিলেও আঠা খাই নধৰে আঠা খাই ধৰি থাকিলে কি হয় মানে আলুটো ডাঙৰ নহয় তলত থাকে না আলুটো কিন্তু খৈলাৰ গুড়াটো দিলেই তাতে অলপমান মানে কোমলতাটো থাকে আৰু মাটিটোৰ থাকিলে আলুটো ডাঙৰ হয় মানে শিয়াৰগিলা সকল হৈ যায় গেলি আলুটোৰ বেছি হয় উৎপাদনটো আৰু মই এটা কথা কওঁ খেতি কৰিলে মানে কেমিকেলত কৰি আমাৰ অৰ্গেনিক প্ৰডাক্টবিলাক বেছিকৈ ব্যৱহাৰ কৰে ধৰক খৈলাটো এনেই যাৰ বেহাৰৰ খেতি কৰে সেই মাছক দেই বা কিছুমানে খৈলাৰ এটা চাটনিও বনাই খাব পাৰি বনাই খাই
সেনেকুৱা ধৰণৰ কৰে কিন্তু মাছক দিয়াৰ উপৰিও আলুৰ পিনকে দিবা পাৰি অকল আলু বুলি নহয় বাংনাৰ খেতি কৰিলে বাংনাতো দিবা পাৰি এই খৈলাৰ গুড়াটো আৰু এতিয়া আমাৰ এই নাৰক ধান কাটি আছে ইয়াতে বেহাৰৰ খেতি কৰিম আৰু একদিন মই বৰমাত যাতে মানে কেইটামান বাংনাৰ পুলি আনিছিলোঁ এইকেইটা ডাঙৰ হৈছেচোন ময়ে ৰুইছিলোঁ এই বাংনাৰ পুলি আৰু সেই তিতা কেৰেলাৰ পুলিও ৰুইছিলোঁ মই মানে গুটি দিছিলোঁ এই তিতা কেৰেলা আৰু বাংনাৰ পুলি দিওঁ বাংনাৰ পুলি মই ৰোৱা একলা এটা বাংনাৰ পুলি ডাঙৰ হৈছে এইটো এটা বাংনাৰ পুলি আৰু জালাৰ পুলিও ৰুইছিলোঁ জালাৰ পুলি ছাগালে খাইছি চাগে মানে কি হয় আমাৰ ঘৰত কোনো নাথাকে ছাগালে খাইছি চাগে আৰু ভাবছোঁ মই আলুৰ মাজত এই ভালকৈ চলা তলা পিন্ধি কি কৰিব আহিছোঁ মানে মই আখেত যাই আছোঁ আখেত মানে টিহুত যাম এতিয়া আৰু আলু আমাৰ ৰুবা আছে এইখিনিয়ে নহয় আৰু এই সিভাগে এটা বস্তি আছে তাতেও ৰুম সিভাগে সেইটোত ৰুলি ভিডিঅ'টো আৰু ইয়াৰ পৰাই এইখিনি লগ কৰি দিম দিয়া তাত আৰু মই আলুৰ মানে বিধানটোৰ নাম কৈ আছোঁ সেইটো বিধানে ভাল হয় সেইটো মানে বিধান নাহেয়ে বিচৰিলি পাব আমাৰ যোনটো মাটি আমাৰ এইটো চাইডৰ নামনি অসমৰ এইটো মাটি এই আলুটো বেছি ভাল হয় এইটো আৰু এই ৰাঙালাওৰ গুটিও দিছে এইটোতো জানে সকলে অৰ্জুন ৰাঙালাওটো ভাল হয় অৰ্জুন আৰু এটা বস্তু দিবা লাগে আলুটোৰ মানে মাটিটো মাৰাৰ আগত সেইটো কিন্তু কেমিকেল হয় কেমিকেলটো সেইটো কিন্তু দিবা লাগে কি হয় যদি সেইটো দিয়া নাযায় পিছত কি হয় আলুটো যেতিয়া হয় তেতিয়া পকাই খায় মানে চাইডটো এনেকৈ বঢ়িয়াকৈ এনেকৈ খাই যাই থাকে এই পকাবিলাকে এনেকৈ আজ হয় আলুটোৰ গাত এনেকৈ যদি আলুটো থাকে এনেকৈ চাইডত খাই যায় সেইটোৰ কাৰণে এটা কেমিকেল পায় কেমিকেলে সেইটো কিন্তু দিবা লাগে অলপ কম পৰিমাণে এই ছিটিয়াই দিবা লাগে মানে মাটিটো হালটো মাৰাৰ আগত ট্ৰেক্টৰেদি হালটো মাৰাৰ আগত এইটো বস্তু ছিটিয়াই দিবা লাগে দিলে কি হয় এই কুমটি যদি থাকে পোক পৰুৱা দুটামান সেইটো মৰি যায় মৰি গ'লে আলুটো তাৰমানে নাকপে সেইটো অলপ দিবা লাগে অলপ পৰিমাণে ছিটিয়াই দিবা লাগে বেছি নহয় কিন্তু বেছি দিলে কি হয় আপোনাৰ মাটিটোত যোনটো কেঁচে বা লাগা কিছুমান পোক পৰুৱা থাকে সেইগিলাখানো মৰি যাব মৰি গ'লে খেতিটো ভাল ল'বা নহয় আৰু মই দেখাই আছোঁ আলুৰ বিধান কিন্তু এইটো ৰুবা লাগে মানে JMK এইটো লেখা আছে বেংগল জ্যোতি এইটো আলুৰ যদি ৰুৱে ভাল প্ৰডাক্ট পায় মানে মই আপোনালোকক আমাৰ যোৱাবাৰৰ মানে এনে আৰু ভিডিঅ' কৰা নাছিলোঁ কিন্তু আলু চাগে কমবাই ফটো আছে আমাৰ কিমান আলু হৈছিল ফটো মই দেখাই দিম কিমান হৈছিল আমাৰ এইখিনি জেগাত মানে সেইদিনা আগৰ ৰবিবাৰে আলু আনিছিলোঁ আলু আনি অলপ ইবাগে এইখিনিত ৰোৱা হৈছিল দেখাইছিলোঁ আৰু মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইখিনি দুখিনি লগ কৰি এটা ভিডিঅ' কৰি দিম আলু কেনেকৈ ৰুৱে এতিয়া তাৰমানে আৰু সিবাগৰ বস্তুটোত আমাৰ আলু ৰুব সেইটো ভিডিঅ'ত দেখাই আৰু মানে এতিয়া আমি এই খৈলা যি আছে খৈলা এই আচলতে এই বেহাৰৰ পৰা খৈলাটো এনাহান থাকে সেইদিনা দেখাইছিলোঁ গুড়া যে হৈ থাকে এই যোনটো এই বস্তুটো আছে এই খৈলা বেহাৰৰ এই তেল পেলি মানে বেহাৰটো এনা হৈ যায় এনেকুৱা ৰাপ হৈ যায় এই বস্তুটো এতিয়া এনেকৈ কোবে ৰ'দত ভাঙিব লাগিব ভাঙলি সেই যেতিয়া গুড়া হ'ব মানে একদম এতে গুড়া হৈ নাযায় গোটেই গুড়াটো হৈ নাযায় তেতিয়া অলপমান সৰু কৰি লোৱা হ'ব মানে তাৰপিছত ঢেঁকীত দিলি বা মেচিনত দিলি গুড়া হৈ যাব গুড়া হ'লে একদম পাউডাৰ হৈ যাব পাউডাৰ ৰস কোবাবি হাতত এই পাউডাৰটো যোনটো আছে একদম পাউডাৰ সেইটো আলুত দিয়া হ'ব আলু তাতে অলপ আগৰে আছিলে খৈলা সেইখিনি এতিয়া ৰুই আছে মই যাই আছোঁ তাকে লগি আমাৰ কেইটামান আজি বিলাতৰ পৰা অনা হৈছে কাম কৰা মানুহ বিলাতৰ পৰাই লৈ আহিছোঁ তাহোন কাম কৰি আছোঁ দেখাই আছোঁ গাইছনে আমাৰ এতিয়া ইয়াতে আলু ৰোৱা হৈ আছে এই আলু ৰুইছে আৰু ইয়াতে এই খৈলা সেই দিয়া নাই এতিয়াক লগি অলপ এতিয়া এনেকৈ আলুটো এনেকৈ এই বাতি গাড়ী দিয়া আছে এই বাতি গাড়ী দিয়া বুলি কয় এই বাতি গাড়ী দিয়া তাতে আলুখিনি দিয়াই আছে দিয়াই থাকি মানে এতিয়া ৰ'দটো খাব লাগিব এনেকৈ থাকিব ইয়াতে ওপৰত এনেকৈ মাটি দিব লাগে কিন্তু মাটিটো পিছত দিব অলপমান পিছত দিব ৰ'দটো খালি অলপ শুকাব মাটিটো মানে জেলকাটো মৰি যাব লাগে মানে জীপালটো নহ'লে আলুটো বেছি ভাল আৰু আমাৰ ইয়াতে বিলাতৰ পৰা আনিছোঁ কাম কৰা মানুহ সেইটো দেখো আৰে কি চাকৰি কৰি পেলাই যি নাছো তোৰ আলু ৰুব
বাপৰে বাপ কৰি গ'লে ভাব চাকৰি কৰা নেকি তোৰ সেই পকেট মানিয়ে নহয় মোৰ এই চাকৰি কৰি যিমান পইচা পাই মোৰ পকেট মানিয়ে নহয় তই দেউতাহঁতৰ পৰাই নিয়া মই নিজে আছো তোৰতো নবয়ে গাইছ ইনকে আলু ৰুৱে আৰু বিশেষ নাই সেয়ে পদ্ধতি সেইটো এনেকৈ বাতি কাঢ়ি লৈ নাঙালেদি তাৰপিছতে এটা আলু এটা দি যায় আলুৰ লগত ৰাঙালাওৰ গুটিও দেই মূলাৰ গুটি দেই দি এনেকৈ ৰুৱে সিদিনা আমি সেইটো বস্তিত ৰুইছিলোঁ মানে দুটা বস্তি এই সেইটো বস্তিত এই সিদিনা সেইটো বস্তিত ৰুইছিলে আৰু আজি সেইটো বস্তিত গাইছ মানে মোৰ এতিয়া এটা কাম এটা আছে কামটো আপোনাৰ কি কামটো কৰিব যাওঁ ভিডিঅ'টো চাই ভাল কালি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মানে কি হয় মোৰ ভিউজ হৈ আছে অলপ চলপ কিন্তু ভিউজ হিচাপে লাইকছ নাই গাইজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো এতিয়া মই যাওঁ আজিৰ পৰা বাই বাই